হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল জিতু খান ব্লগছ। তো ফ্ৰেণ্ডছ আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আজি বহুত দিনৰ মূৰত আপোনালোকৰ লগত লগ হ'লোঁ আৰু আজি আমি যাই আছোঁ মেঘালয়া। ঠিক আছে ফ্ৰেণ্ডছ, আজি আপোনালোকক মেঘালয়াৰ ভিউ এনজয় কৰাম। ঠিক আছে, আজি আমাৰ ডিউটি আছে মেঘালয়াত। তো এতিয়া জাষ্ট সেই ঘৰৰ পৰা আহিলোঁ, মানে 3 দিনৰ ছুটি আছিল, পূজাৰ ছুটি আপোনালোকে জানে, গম পাইছে। তো পূজাৰ ছুটি 3 দিনৰ মূৰত আজি আহিলোঁ, আজি জাষ্ট আহি পালোঁ। তো এঠাইত আমি যাম মেঘালয়াত, আপোনালোকক মেঘালয়ৰ ভিউখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক। লগতে আপোনালোকক ফুলবাৰী ব্ৰিজ দেখুৱাম। ঠিক আছে ফ্ৰেণ্ডছ, মানে মই এতিয়ালৈকে দেখুৱা নাই, আপোনালোকক নতুনকৈ দেখুৱাম। তো চাই থাকক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো লাইক নিশ্চয় কৰি দিব আৰু কমেণ্ট কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, ক'ত যাব লাগে, কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰিব, সেই হিচাপত ভিডিঅ' আপোনালোকক দি থাকিম। তো চাই থাকক ভিডিঅ'বিলাক আপোনালোকে আৰু এনজয় কৰি থাকক। আৰু আমি ইয়াতে জাষ্ট ওলাই আছোঁ, চাওক আমাৰ পেকিং টেকিং হৈ গ'ল, বেগখিনি লৈ ললোঁ। তো আমি জাষ্ট ওলাই আছোঁ, তো চাই থাকক। তো ফ্ৰেণ্ডছ চাওক, ধুনীয়া ভিউৰ মাজেৰে আমি গৈ আছোঁ। দুই চাইডে পাহাৰ আৰু মাজেদি আমি গৈ আছোঁ। তো চাওক, মই পিছফালে বহি আছোঁ আৰু বিজানে বাইক চলাই আছে। তো মই ভিউবিলাক এনজয় কৰি আছোঁ, ইমান ধুনীয়া ঠাই। ওপৰত ৰ'দ দিছে, মানে ঠাণ্ডা ঠাণ্ডা বতৰ, মানে ৰ'দ দিছে, যি মজা বতৰ কি ক'ম আৰু। চাই থাকক এই সন্মুখত পাহাৰ, মানে আজি প্ৰথমবাৰ মেঘালয়া যাই আছে আৰু মেঘালয়ৰ ভিউখিনি মানে বহুত ধুনীয়া। আৰু ৰাস্তাত ইমান স্পীড ব্ৰেকাৰ কি ক'ম, ইমান ডাঙৰ স্পীড ব্ৰেকাৰ, মানে বহুত ডাঙৰ হয়। তো কি কৰিম আৰু, বহি থাকোঁতে মানে মান যায় শেষ হৈ গ'ল। তো চাই থাকক আৰু আমি আগুৱাই গৈ আছোঁ আৰু নতুন ধুনীয়া ভিউ আপোনালোকক দেখুৱাম। চাওক কি ধুনীয়া ভিউ, চাইছে না? মানে চাই মানে মন ভাল লাগি যায়। আমি ক'ত থাকোঁ আমি গমেই নাপাওঁ যে ইমান ধুনীয়া ঠাই আছে না, মানে বহুত ভাল ঠাই, মানে কি ক'ম আৰু। তো চাই থাকক আপোনালোকে আৰু ভিউবিলাক এনজয় কৰক। তো ফ্ৰেণ্ডছ আমি মানে ইয়াতে ৰখিলোঁ, মানে ইয়াতে দুটা ৰাস্তা আছে। ঠিক আছে ফ্ৰেণ্ডছ, মানে এটা হ'ল লক্ষীপুৰেদি যোৱা আৰু এটা হ'ল ফুলবাৰী হৈ যোৱা, মানে দুটা ৰাস্তাই মানে ইয়াতে আছে। মানে কোন চাইডে গ'লে মানে শ্বৰ্টকাট সেইটো বিচাৰি আছোঁ। আৰু শুনা পাইছোঁ যে ফুলবাৰী বোলে ৰাস্তাটো বহুত বেয়া। তো আমি সেইকাৰণে ডিচাইড কৰিলোঁ যে আমি হেৰি হৈ যাম, মানে লক্ষীপুৰ হৈ যাম বুলি ডিচাইড কৰিলোঁ। আৰু চাই আছে কিমান কিলোমিটাৰ, তো চাই থাকক। তাৰপৰা ওলাই আহিলোঁ আৰু চাওক, দুই জংঘলৰ মাজে গৈ আছোঁ। মানে দুই চাইডে ফৰেষ্টেই, মানে কোনফালেদি হাতী ওলাই বা গমেই পোৱা নাযায়। মানে এনেকুৱা মানে ঠাই, কেতিয়াবা মাজে বাঘো ওলায় ৰাস্তাত, বাঘ হাতী, মানে হৰিণাও ওলায়, বাঘো ওলায়, হাতী ওলায়, মানে চাই থাকক। আৰু সন্মুখত কেতিয়াবা পৰি যাব, মানে ভয় লাগে, মানে ইমান এনেকুৱা ঠাইত যায়। আৰু কেতিয়াবা মন ভালো লাগে, মানে বহুত ধুনীয়া ঠাই, সেইকাৰণে ভালো লাগে। তো চাই থাকক আপোনালোকে। তো চাওক কি ধুনীয়া বতৰ, মানে অলপ ৰ'দ দিছে, তাৰপিছত বৰ্তমান ঠাণ্ডা বতৰ। আৰু চাওক আহোঁতে মানে হাতী ওলাইয়ে গ'ল। তো চাই থাকক ভিডিঅ'টো আপোনালোকে, মানে চাওক হাতী সন্মুখত ওলাই গ'ল। তো ভিডিঅ'টো আপোনালোক দেখুৱাইছোঁ হাতী ওলোৱা, তো চাই থাকক। মানে কি ফ্ৰেণ্ডছ, এইবিলাক হ'ল জংঘলা হাতী, মানে জংঘলত থাকে, মানে মানুহ সন্মুখত পেলাই মানুহ তাৰমানে মাৰি পেলায়। সেইকাৰণে মানে ওচৰত যাওঁতে মানুহে বহুত ভয় কৰে। সেইকাৰণে দূৰৰ পৰাই মানে বহুত ছেফটি হৈ থাকিব লাগে। তো মানে বহুত মানে ৰিক্সৰ ঠাই হয় এইবিলাক। মানে ক'ত কেনেকুৱাকৈ বাঘ ওলায়, হাতী ওলায়, ক'ব নোৱাৰি। চাওক দুটা হাতী ওলাই আছে তাতে। মানে কি ফ্ৰেণ্ডছ, ঘটনাটো এনেকুৱা হৈছে, মানে ইয়াতে দুটা হাতী আছে, এটা হ'ল মাক আৰু এটা হ'ল পোৱালি। মানে পোৱালিটো আহোঁতে মানে দেৰি হৈছে কাৰণে মাকে তাৰমানে ৰাস্তাত থিয় দি পহৰা দি আছে। মানে পোৱালিটো আহিলাক, এটা তাৰমানে আৰু দুটাই তাৰমানে যাব। চাওক মানে এনেকুৱা কাহিনী হয়, মানে কি ক'ম। চাওক মানে যিটো মায়া মমতা, মানে জীৱ জন্তুৰো মায়া মমতা আছে, চাইছে না? মানে পোৱালিটো অহা নাই কাৰণে মানে নগলাক। চাওক এতিয়া পোৱালিটো আহি গৈছে, মানে যাই আছে দুয়োটা পোৱালি লৈ মাকে গুচি গ'ল, চাইছে না? তো আমি ৰখিছোঁ জংঘলৰ মাজত। মানে কি ফ্ৰেণ্ডছ, ক'বলৈ গ'লে মানে ইয়াতে এনি টাইম মানে হাতী বাঘ চাইকা পিচাবি ওলাইয়ে থাকে। মানে বহুত ৰিক্স হয় ৰাস্তাতে ঘূৰা ফুৰা কৰোঁতে। চাওক এই তাতে হাতী ওলাইছে, চাওক
বুজিছে না মানে এটা বৰ্তমান নাই ছাইডত আছে ৰাস্তাৰ পৰা ছাইডত আছে মানে ৰাস্তা ক্ৰছ হয় না তেতিয়াহে মানে হেৰি হয় ৰাস্তা যেতিয়া ক্ৰছ হয় তেতিয়া মানে বস্তুবিলাক মানে জাম বাজি থাকে ইয়াতে ঠিক আছে দিয়ক ফ্ৰেণ্ডছ মানে চাই থাকক আপোনালোকে ভিডিঅ'টো মানে কি ফ্ৰেণ্ডছ আমি ৰখিছোঁ আৰু তো যেনেকুৱা আপোনালোকে গম পাইছে যে সন্মুখত হাতী ওলাইছে সেইকাৰণে আমাৰ ৰখা লগা হৈছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো লাইক কৰি দিব নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে তো লগতে বেল আইকনটো প্ৰেছ কৰি দিব ঠিক আছে ফ্ৰেণ্ডছ এনেকুৱা ধুনীয়া ধুনীয়া ঠাই দেখুৱাবলৈ আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ঠিক আছে ফ্ৰেণ্ডছ আপোনালোকে চাই থাকক ভিডিঅ'টো তো ফ্ৰেণ্ডছ আপোনালোকে দেখা পালে ধুনীয়া ধুনীয়া ঠাই ধুনীয়া ধুনীয়া জেগা মানে আৰু এটা জেগা আপোনালোকে দেখাবলৈ ভাবিছিলোঁ কিন্তু সেই ঠাইটো তাৰমানে ভিডিঅ' কৰিব পৰা নাই মানে অলপ সোনকালে আছিল চাইছে অলপ গোটা উঠিছিল মুখত ঠিক আছে মানে পিম্পল হৈছিল সেইকাৰণে ৰঙা ৰঙা চাই আছে মানে তেজ ওলাইছিল তো সেইবিলাক মাইণ্ড নকৰিব দিয়ক পিছে হ'ল কথাটো মানে কথা হ'ল যে আজি আহিছিলোঁ মেঘালয় ঠিক আছে তো ভিডিঅ'টো এটা লাইক কৰি দিওঁ যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব ঠিক আছে ফ্ৰেণ্ডছ তো মানে কি হ'ল ফ্ৰেণ্ডছ মানে আজি মানে কাম শেষ হওঁতে ৰাতি হৈ গ'ল ঠিক আছে তো মানে যাবলৈ টাইম নহ'লেহেঁতেন বাজি আছে কেইটা মানে বাজি আছে 7টা বাজি আছে তো এখন যাওঁতে যাওঁতে বহুত দেৰি হৈ যাব মানে ৰুম পাওঁতে মিনিমাম ধৰকচোন 4 ঘণ্টামান লাগিব ৰাস্তা যি বেয়া তো ৰাতি যাওঁতে যাওঁতে ধৰচোন 11টা 11:30 বাজে তো ভাবিলোঁ আজি হোটেলত থাকি যাওঁ তো হোটেল ল'লোঁ হোটেলৰ ৰুমত আছোঁ এতিয়া চাওক হোটেলৰ ৰুমত আছোঁ তো ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰি দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ ঠিক আছে ফ্ৰেণ্ডছ বাই বাই